সন্ধিয়া আমি বন্তি প্ৰজ্বলন কৰিম। তাৰপিছতে কালিলৈ আমি অংগনবাড়ী কেন্দ্ৰত মাতৃ শিশু পালন সম্পৰ্কত আমি এটা সজাগতা শিবিৰ ৰাখিব বিচাৰিছোঁ। সন্ধিয়া আকৌ বন্তি প্ৰজ্বলন হ'ব। তাৰপিছতে 8 তাৰিখৰ দিনাখন আদিত্য নাৰ্ছিং হোম ডিব্ৰুগড়ে আমাৰ তাত এটা শিবিৰ পাতিব, স্বাস্থ্য শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ। আৰু তেওঁলোকে আৰু এটা কথা কৈছে যে যিসকল দিব্যাংগ বা যিসকল কাৰোবাৰ যদি হাত ভৰি নাই, তেওঁলোকৰ হাত ভৰিখিনিও মানে বিনামূলীয়াকৈ তেওঁলোকে প্ৰদান কৰিব, লগাই দিব আৰ্টিফিচিয়েল।